নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ, সকলো ভালে থাকা সেইটোৱে কামনা কৰোঁ। এটা কথা কি জানা, জীৱনত যদি কিবা এটা কামত আগবাঢ়িব ধৰিছা নহয়, কেতিয়াও পিছ পৰি নাচাবা। কোৱা মানুহে বহুত ক'ব, ইটো সিটো নানা ধৰণৰ কথা ক'ব, কিন্তু কামটোৰ প্ৰতি তোমাক সহায় কৰা মানুহ বহুত কম আছে। আজিৰ সমাজখনত উৎসাহ যোগোৱা মানুহ বহুত কম আছে, কিন্তু উল্টাটো কোৱা কথা মানুহ বহুত আছে। বোলে একদম বৰ ফালি দিব আৰু ক'বই নালাগে, গাঁৱৰ ভিতৰত এক নম্বৰ আহি যাব, এইবাৰ ক'বই নালাগে আৰু মানে এনেকুৱা ধৰণৰ উল্টা পুল্টা কথা মানুহ বহুত আছে। সেইবোৰ কথাত গুৰুত্ব দিব নালাগে। নিজৰ কামত লক্ষ্যটো বান্ধি লৈ ভালকৈ একান্তভাৱে লাগি যাব লাগে ভগৱানৰ নাম লৈ পেলাই। যেতিয়া নেকি কামটোৰ প্ৰতি লক্ষ্য ৰাখি কামটো ছাকচেছ হৈ যোৱা হ'ব, তেতিয়া বেয়া পোৱা মানুহখিনি আহি পেলাই ভাল ক'ব, কিন্তু সঁচাকৈ আমি যিটো ভাবিছিলোঁ কিন্তু নোৱাৰিব বুলি যায় কি নহওক আগুৱাই গ'ল দেই, কিন্তু পিছত ভাল পাবলৈ চেষ্টা কৰিব। আগত উল্টাটোৱে ক'ব, আহি পেলাই নোৱাৰে বুলিয়ে ক'ব বা উৎসাহ নিদিয়ে। তেনেকুৱা মানুহ আজিৰ সমাজখনত বহুত আছে। তেনেকুৱা মানুহবোৰক গুৰুত্ব দিব নালাগে ফটকৈ। সেইবোৰ মানুহৰ কামেই তেনেকুৱা, নহয় জানো কওক। সকলোকে ধন্যবাদ।